Hello friends, welcome to my YouTube channel SN Aslam Vlogs. আজি আমি গৈ আছো চানমাৰী বাণিজ্য মেলাত মই আৰু মোৰ ফ্ৰেণ্ড বলা ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, বিভিন্ন ধৰণৰ চেয়াৰ, ছোৱালীবিলাকৰ চুৰি, মালা, বিভিন্ন ৰকমৰ ৰেডিমেড গহনা, নাৰ্চাৰী, বিভিন্ন ৰকমৰ ফুল, ফলৰ গছ etc. পোৱা যায়। এতিয়া আমি অলপ ভাগ্য পৰীক্ষা কৰি লওঁ। 50 টকাৰ 3টা গুটি ধৰিলে বিভিন্ন ৰকমৰ যেনে কণী, এক প্লেট, চকলেট, কেক ইত্যাদি পোৱা যায়। অলপ ভাগ্য পৰীক্ষা কৰি লওঁ। আমি ধৰিলোঁ 5, 18 আৰু 19। ফাইনেলি 10 উঠিল আৰু আমি নাপালোঁ। মোৰ ভাগ্যই বেয়া। এতিয়া আমি অলপ চেষ্টা কৰোঁ বন্দুকেৰে বেলুন ফুটাবলৈ। চাওঁ, অলপ ট্ৰাই কৰোঁ, পাৰোঁ নেকি। ফুটাবই নোৱাৰিলোঁ। আকৌ এবাৰ ট্ৰাই কৰোঁ ৰচোন। ৱাও, ৰেডি। নাফাটেই দেখোন। প্লিজ সাবস্ক্রাইব।